গোৱালপাৰাৰ ৮টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ভোটগ্ৰহণকাৰীৰ দলৰ ৰাওনা ৬ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া গোৱালপাৰা জিলাৰ ৪টা বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনে সম্পূৰ্ণভাৱে সাজু হৈ উঠিছে। জিলাখনত 1095টা ভোটগ্ৰহণ কেন্দ্ৰ আছে যদিও ইয়াৰে ৮টা দূৰণিবতীয়া ভোটগ্ৰহণ কেন্দ্ৰলৈ আজিয়ে ভোটগ্ৰহণকাৰীৰ দলে ৰাওনা হৈছে। গোৱালপাৰা মহাবিদ্যালয়ৰ পৰা ভোটিং মেচিন ভিভিপেটৰ লগতে আন সা-সৰঞ্জাম লগত লৈ প্ৰিজাইডিং পলিং বিষয়াসকলে নিজৰ ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইনো নিউজ 24।